নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মানে আজি ৰাতিপুৱা ব্লগ বনাই দিওঁ, এটা আৰম্ভ কৰিম বুলি ভাবিছে। মানে উঠিব ইচ্ছা নহয়, মানে এইটো নহৰি পৰি আছে। এই মাত্ৰ উঠিলোঁ, মানে দেউতাই আহিলে এই মাত্ৰ পথাৰৰ পৰা আমাৰ লাওবিলাক চুৰ কৰি লৈ গৈছে। তাতে অলপমান আপোনাৰ লগত দেখাম বুলি ভাবিছোঁ। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। এতিয়া অলপমান চাহ তাহ খাওঁ, চাই থাকক। এই হ'ল খুৰমা আৰু এই দুখন বিস্কুট আৰু হ'ল এইটো হ'ল পেৰা। এইটো হ'ল শিৱসাগৰৰ পৰা অনা পেৰা আৰু ৰাতিপুৱা গাখীৰ দিয়া চাহ বগা খাৱা এই কাম। আৰু গাইজ মই যাই আছোঁ এতিয়া না, কি আছে সকলোবিলাক দেখাই থাকিম আপোনালোকক, চাই থাকিব। আৰু বৰষুণ আহিলে তাৰমানে এইটোৱে মানে জিৰা ঘৰ আৰু কীৰ্তনাখন এনেকে তাৰমানে বহি থকা আৰু আৰামত মজা লোৱা আৰু কীৰ্তনা হাৱা নেচাৰেল এটা বতাহ আহে। আৰু ফাইনেলি এখন আমাৰ জাথা শাক হয়, জাথা শাক মানে জংঘলে আগত ধৰিছে আৰু পতা শাক আছে, আপোনালোকে চাবচোন। এইখিনিতে হ'ল জাথা শাক বুলি কয়। এখানটি জাথা শাক মানে ৰঙা হৈ থাকে, আৰু হ'ল এখানটি হ'ল পতা। এইখিনি মানে আমাৰে কৈছে, কিমান কৈছে দেখিছা? এই আৰু প্ৰায় টাকা গেলি আৰু বোলাচোন। আৰু তাৰমানে আমাৰ লাওবিলাক যে চোৰ হোৱা বুলি কৈছোঁ, সেই লাওখানি কি হ'ব মানে কপালত হাত দিব লগা হৈছে। দুখ লাগে আৰু এনেকৈ আমি লাও খাম বুলি মানে বিক্ৰী কৰিম বুলি পইচা দি চলিম বুলি ভাবিছিলোঁ, আৰু তথাপি লাওবিলাক লৈ গ'ল নাই। তাৰমানে কি হ'ল, এই জীৱন। চোৰাই নিলে যাতে আৰু মানে কিনি খাবই লাগিব আৰু উপায় নাই আৰু কি কৰিবি আৰু। এতিয়া যাওঁ বলক ঘৰত। এই ফাইনেলি মই এতিয়া পচৰীয়ালৈ যাব ওলাইছোঁ মাহীহঁতৰ ঘৰলৈ। মাহীহঁতৰ দুটা বাবু আছে, তাকে বিহান দিম বুলি ভাবিছোঁ। বিহুৰ পৰা তাৰমানে যাবই পৰা নাই, মানে সোমাই পোৱা নাই না। আজি এতিয়া যাওঁ, এই দুটা স্পৰ্টিং আছে দি আহোঁ। বলকচোন তেনেহ'লে চাই থাকক ভিডিঅ'টো। আৰু গাই দুটা বাবু আছে না, সেই বাবু সিহঁতক গ'লে চিপ আনিব দিছোঁ। আমাৰ ফুলা কিনিব গৈছে। এই গাছাই নেলে আহি পালোঁ এই বছৰত মাহীহঁতৰ ঘৰ।
হা এই মই সময় পোৱা নাই না এই গাড়ী চলাই এতিয়া পিন্ধাই দিয়া বাবুহঁতক চাই থাক পিছত নাজানে অলপ যাই থাকো অলপ কিমান বাহে বাহে নহয় সৰু গাঁৱতলৈ যাই চাচো বস্তিত সোমাই আছে দেউতা কোথাও চিংবে আছে আজিয়ে প্রথম সিংহের নাম সিংবে আছে সিং এই guys ada si kegaro biskut lalsa মই এতিয়া ভাত খাব ধৰিলোঁ এই হ'ল আলু ভাজা আৰু এই ডিমে আৰু ইয়াতে এটা হ'ল ডিমে এটা আছে মানে আঞ্জা এতিয়া মানে তাত এনেকৈ ঢালি ল'লোঁ খাই থাকোঁ আৰু গাইজ আমাৰ এইফালে জ্বালা কৰিছোঁ চাওকচোন এইবিলাক জ্বালা কিনিব দৰকাৰ নাই আৰু গাড়ী খাই ল'লে মই চাফা কৰি এতিয়া মানে কামলৈ যাব লাগে তথাপিও আৰু নৰ্মেল ভিডিঅ' এটা বনাইছোঁ সকলোৱে ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই